যদি তুমি অসমীয়া তুমি কেতিয়াও পাৰফেক্ট জ লাইন পাব নোৱাৰা কাৰণ যোনে নিজৰ লুকছ আপগ্ৰেড কৰিব খুজিছে তাহাঁতি গমেই নাপায় যে এটা মিষ্টেক তাহাঁতি ডেইলি লাইফৰ ৰিপিট কৰি আছে যদি সেই মিষ্টেকটো আজিয়ে নৰখায় তেন্তে ফেচটো বেয়া দেখে নেদেখে নাজানো কিন্তু জ লাইন নিশ্চয় বেয়া কৰি ল'ব মই যেতিয়া গম পালোঁ মই সেইদিনাখন কৰা এৰি দিলোঁ যিকোনো বস্তু এটা দেখাত তেতিয়া ধুনীয়া লাগে যেতিয়া সেই বস্তুটো চিমেট্ৰি দেখে ঠিক তেনেধৰণে আমাৰ ফেচো একে এণ্ড চিমেট্ৰি মানে নাজানা মই কেপশ্যনত দিয়া আছে এণ্ড সেইটো বৰবাদ দিছে ভাতে ইয়েছ খোৱা ভাতে আমাৰ ফেচো চিমেট্ৰি বেয়া কৰি আছে ভাত ইন দ্য চেন্স আমি অসমীয়া হিচাপে আমি 3 টাইমছ ভাত খাওঁ এণ্ড মই জানো যে মেক্সিমাম মেজৰিটিত আমি এটা চাইডে চুবাওঁ তেনেকৈ আমি এটা চাইডে চুবাৰ কাৰণে আমাৰ যিকোনো এটা চাইডে জ আমাৰ বেছিকৈ ওলোৱা আছে তুমি এবাৰ চেক কৰিছা আইনা এখন আগতকৈ একদম চিধা চিধা থিয় হৈ পিনে তুমি চেক কৰা তোমাৰ এটা চাইডে জ বেছিকৈ ওলালে নেকি যদি ওলালে জাষ্ট কমেণ্ট ডাউন ইয়েছ এণ্ড শিখৰ গ'ল পেকেট জাতীয় নিচিনা বস্তুৰ অভ্যাস আছে দেন জাষ্ট ফৰগেট এবাউট জ লাইন তোমাৰ জ লাইন নহয় কাছ চলং বনিব তো ফিক্স দিছ আজিৰ পৰা 2টা চাইড চুবা ষ্টাৰ্ট কৰি দিয়া এণ্ড পেকেট চেকেটবিলাকৰ অভ্যাস আছে যেনে আজিৰ পৰা এভইড কৰা এণ্ড লাষ্ট এইটো বস্তু ইমান চেঞ্চিটিভকৈ নল'বা কাৰণ জ লাইনে তোমাক পৰিচয় নিদিয়ে তোমাৰ ব্যৱহাৰে তোমাক পৰিচয় দিব এণ্ড মোৰো আছে এটা চাইডে চ' লেটছ ফিক্স টুগেডাৰ এণ্ড লাষ্ট মাই চেল্ফ কেডি মোক ফ'ল' কৰি ল'বা যদি লুকছ এণ্ড ড্ৰেছিঙৰ ওপৰত আপগ্ৰেড কৰিব হয়